নমস্কাৰ বন্ধুসকল, আজি মই আপোনালোকক ক'ম যান বাহনৰ বিষয়ে। কিন্তু তাৰ আগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, ভিডিঅ'টো ভাল লাগিলে লাইক কৰি দিব। লাইনটো গৈ আছে, সেইবাবে মই মোবাইলৰ ফ্লাক্স জ্বলাই এই ভিডিঅ'টো কৰিবলগীয়া হৈছে। ভিডিঅ'টো আপোনালোকে ভাল নেপাবও পাৰে, কিন্তু হ'লেও লাইক এটা কৰি দিব। আৰু মই যাতে আৰু আগন্তুক এটা ভিডিঅ' আপোনালোকলৈ এনেকুৱা ইণ্টাৰেষ্টিং ভিডিঅ' লৈ আনিব পাৰোঁ, তাৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু মোলৈ এটা ভাল কমেণ্টটো লিখি দিব। তেতিয়াহ'লে বলক ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। যান বাহনৰ তীব্ৰতা ইমানেই বেছি হৈ গৈছে আজিকালি যে ভাৰতত এক্সিডেণ্টৰ হাৰ বহুত বেছি বাঢ়ি গৈছে। এতিয়া শুনক, কিছুমানে সুৰাপান কৰি যান বাহন চলায়। সেইসকলে মোৰ এটা অনুৰোধ আছে, প্লিজ এই কাম নকৰিব। এই কাম কৰাৰ ফলতে বহুত বেছি এক্সিডেণ্ট হ'বলৈ ধৰিছে। আৰু থাৰ্ডতে আছে হেডফোন লগাই চলাই গৈ থাকে যান বাহন, আৰু পিছৰ পৰা হৰ্ণ মাৰি থাকে। আৰু যোনজন মানুহে কাণত হেডফোন লগাই গৈ আছে, সেইজনে আকৌ নুশুনে। ক'ৰ পৰা শুনিব? হেডফোনত গান বাজি আছে, মোৰ অসমীয়াই, এইবোৰ চিলামন গান বাজি আছে, পিছপিনৰ পৰা ধামাৰ। সেইটো কাৰণে কৈছোঁ, এই হেডফোনো নলগাব বাইকত গৈ থাকোঁতে। শুনক, ঘৰত লেপৰ তলত, কম্বলৰ তলত সোমাই পূৰা হেডফোনৰ আৰাম লওক, কিন্তু ইমানো হেডফোন ইউজ নকৰিব যে কাণ বেয়া হৈ যায়। আৰু যান বাহনত একদম নকৰিব, যান বাহনত গৈ থাকোঁতে হেডফোন নলগাব। এতিয়া সুৰাপান, আমাৰ ভাৰতৰ প্ৰায়ভাগ মানুহে সুৰাপান কৰে, আৰু এই সুৰাপান কৰিয়ে কিছুমানে যান বাহন চলায় আৰু নিচাতে ক'ব নোৱাৰা হয়, ক'ৰবাত খুন্দিয়াই বা ইখন গাড়ীৰ লগত ইখন গাড়ী সংঘৰ্ষ হয়। সেইবাবে সুৰাপান কৰাটো বৰ বেয়া কথা, নিজৰ স্বাস্থ্যৰ পক্ষেও বেয়া কথা। আপোনালোকৰ হাৰ্ট বেয়া হৈ যাব পাৰে। কেঞ্চাৰ বেমাৰৰ ইও এটা লক্ষণহে আহিছে, ইও এটা কাৰণ হ'ব পাৰে। সেইবাবে সুৰাপান নিজৰ স্বাস্থ্যৰ পক্ষে বহুত হানিকাৰক। আৰু সেইবাবে মই যিসকল মানুহে সুৰাপান কৰে সেইসকলক মই অনুৰোধ কৰিছোঁ যে প্লিজ এই সুৰাপান কৰা এৰক। আগন্তুক ভিডিঅ'ত আকৌ লগ পোৱাৰ আশাৰে এই ভিডিঅ'টোত মই বহুত আলোচনা কৰিলোঁ। মোৰ এইটোৱে আশা যে আপোনালোকে মোৰ নিয়মবোৰ মানে বাইক, গাড়ী বা তেনেকুৱা যান বাহনত গৈ থাকোঁতে হেডফোন নলগাই আৰু সুৰাপান নকৰে গাড়ী চলাওঁতে, আৰু লগতে বেছি তীব্ৰ নকৰিব গতি যান বাহনৰ। আগন্তুক ভিডিঅ'ত আকৌ লগ পোৱাৰ আশাৰে আজি ইমানতে সামৰণি মাৰিছোঁ। আগন্তুক ভিডিঅ'ত আকৌ লগ পোৱাৰ আশাৰে নমস্কাৰ।